মই এই মেখেলা চাদৰযোৰ কেনেদৰেনো ৰিবন এম্ব্ৰইডাৰী কৰিলোঁ তাকে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাম আৰু বেছি ডিজাইন দিয়া নাই একেবাৰে সিম্পলকৈ কৰিছোঁ দেখিছেনে আৰু এইফালে দেখিছে এটা ডাঙৰ গোল আঁকি লৈছোঁ আৰু গোলটোৰ মাজত সৰু সৰুকৈ 8টা দি লৈছোঁ এই 8টা মই এপাত সৰু ছোৱালী খাৰুৰ পৰা ৰাউণ্ড কিটা বনাই ললোঁ আৰু এতিয়া মই ইয়াৰে সৰু ৰাউণ্ড এটাত ফুলৰ ফ্ৰেমটো লগাই লৈছোঁ আৰু লগাই পেলাই মই মাজতে এটা কলমেৰে দাগ দি লম যাতে মোৰ ফুলপা বনাবৰ কাৰণে সুবিধা হয় আৰু এতিয়া এয়া দেখিছে মই এটা সৰুকৈ দাগ দি লৈছোঁ আৰু এতিয়া মই এটা ডাঙৰ বেজি ৰিবনটো হুমুৱাই লৈছোঁ ৰিবনডাল হুমুৱাই লোৱাৰ পাছত আগটো মই এতিয়া জ্বলাই লম এয়া দেখিছে যদি জ্বলাই নলওঁ তেতিয়া সূতাডাল ওলাই গৈ থাকিব সেয়ে মই আগটো জ্বলাই ললোঁ আৰু এতিয়া আগটো মই সৰুকৈ মুটুকাই ললোঁ মুটুকাই এনেদৰে বেজিটোৱেদি গাঁঠি লগাই দিছোঁ যাতে সূতাডাল ওপৰলৈ ওলাই নাহে তেতিয়া এটা ধুনীয়া গাঁঠি হৈ যায় সেয়েহে এনেদৰে গাঁঠি দি ললোঁ আৰু এতিয়া মই ফুলপা ধুনীয়াকৈ বনাই যাম কেনেদৰেনো বনাওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব মইনা এণ্ড অনুপ ৱৰ্ল্ড চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে আৰু মেখেলা চাদৰযোৰ কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া মোৰ ফুলপা কৰা সম্পূৰ্ণ হৈ গৈছে এয়া দেখিছেনে আৰু ফুলপা কৰি হৈ যোৱাৰ পাছত মই কেনেদৰেনো গাঁঠি দিওঁ তাকে আপোনালোকক দেখাই যাম এতিয়া এয়া গাঁঠিটো মই কেনেদৰে দিছোঁ চাই ল'ব ভালদৰে দেখিছে মই ওপৰতে টানিছোঁ তলফালে টান খাবলৈ দিয়া নাই আৰু এনেদৰে টানি মই এতিয়া কেঁচিখনেৰে ৰিবনডাল কাটি ল'ম আৰু কাটি আকৌ মই ৰিবনডাল জ্বলাই দিব লাগিব যদি জ্বলাই নিদো তেতিয়াহলে এডাল হুটা ওলাই গলে গোটেই ফুলপা নষ্ট হৈ যাব হেয়ে মই এতিয়া ধুনিয়াকৈ জ্বলাই আকৌ হাতেৰে মোহাৰি দিছো
এয়া দেখিছে এতিয়া এই মাজৰ দুখ খালি দেখিছে এই খালি দুখত এতিয়া মই বগা ৰিবনে কৰিম এয়া দেখিছে মোৰ এতিয়া খালি জেগাডখত বগা দিয়া কমপ্লিট হৈ গৈছে আৰু এনেদৰে হালধিয়াত বগা দি দিলে দেখিবলৈ বৰ ধুনীয়া লাগে কাপোৰযোৰ আৰু আপোনালোকৰ যদি এনেদৰে ঘৰতে উকা মেখেলা চাদৰ আছে তেনেহলে আপোনালোকে ঘৰতে ৰিবন এমব্ৰয়ডাৰী কৰি ল'ব পাৰিব একেবাৰে সহজ হয় আৰু টাইমটো কম লাগে সেয়েহে আপোনালোকে নিজে বনাই ল'ব পাৰিব ধুনীয়া এযোৰ মেখেলা চাদৰ আৰু এতিয়া মই ৰিবনডাল কাটি লোৱাৰ পিছত আকৌ জ্বলাই লৈছোঁ আপোনালোকে এই জ্বলোৱা কামটো কৰিবলৈ নাপাহৰিব পাহৰি গ'লে সূতাডাল ওলাই যোৱা চান্স থাকে এয়া দেখিছে ফুলপাহ কিমান মৰম লাগিছে আৰু একেদৰে মই এতিয়া নেক্সট পা বগা কৰিম যেহেতু এপা বগা এপা হালধীয়া কৰিছোঁ সেয়ে এতিয়া মই বগা পাহৰ ভিতৰত দিম হালধীয়াটো আপোনালোকেও এনেদৰে আপোনালোকেও নিজৰ ডিজাইন দি বনাই ল'ব পাৰে আপোনালোকৰ যি ডিজাইন দিব মন যায় সেইটো দি ল'ব পাৰে এতিয়া মই বগা পা কমপ্লিট হৈ গৈছে যিহেতু এতিয়া মই ইয়াৰ মাজত হালধীয়াটো দি ল'ম বগাত হালধীয়া দিলেও দেখিবলৈ বৰ মৰম লাগে সেয়েহে আপোনালোকেও এনেদৰে মিলাই দিব পাৰিব আৰু আপোনালোকৰ যেনেকুৱা ডিজাইনৰ ফুল লাগে সেইটো আপোনালোকে নিজে দি ল'ব পাৰিব ডিজাইনটো নিজে বনাই ল'ব পাৰিব আৰু এতিয়া মোৰ কাপোৰযোৰ কৰা সম্পূৰ্ণ হৈ গৈছে এয়া দেখিছেনে কেনেকুৱা লাগিছে জনাব আৰু মই ইয়াৰ এটা সাইডে বগা দিছোঁ আৰু এটা সাইডে হালধীয়া দি লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই